क्या क्या खाओ खावा नापा तो 20 জলা 20 কুমড়া 30 তাৰপিছত গোটাইখিনি 100 টকা লৈছিল না। হেল্ল' এভৰিৱান, গুড ইভিনিং আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি এতিয়া বজাৰ যাব ওলাইছোঁ, গধূলি বজাৰ। এইফালে পিংকি ৰেডি হৈ আছে, দেখাম আপোনালোকক আমি ক'ত বজাৰত গৈ আছোঁ, চাই থাকিব। হা, বেগ নাই। বৰষুণৰ বতৰ, পুৰা বৰষুণ দি আছে। ছাতি এটা লৈ লৈছোঁ আৰু মোনা। এইটো আমাৰ পাকঘৰ। हंसी हंसी मुन्ना चलो हम बाजार जाएंगे। चाओ घूरी दिया सुन व्यापारी भाई देखो घूरी दिया। ये सब व्यापारी लोग पूरा साथी बैग निकाल के तुझे मसंदी আজি আকাশখন ইমান ধুনীয়া হৈ আছে। মোৰ কেমেৰামেন পিংকি কিনি দিম নেকি? হিমাশ্ৰী কোনযোৰ লাগিব? হা, মেইন ছেটযোৰ হ'ব দে। তোৰ বিয়াৰ মেইন ছেটযোৰ মই দিম। নহয়, টপকেইটা মই গাঁঠি দিম। মেইন ছেটৰ পতি হ'ল হেৰি পিংকিৰ ফালৰ, মোৰ ফালৰ টপকেইটা মই গাঁঠিম আৰু পিংকিয়ে মেখেলাখন চিলাই দিব। আৰু কি দিম? কি লাগিব আৰু কওক কিবা। আমি বজাৰ গৈ আছোঁ। এইফালে আমাৰ 33 কোটি একদিন আহিম ন? ক'ৰ পৰা লাগিব? একদিন আহিম। কাৰ হাতী মাৰা বহুত এনেকুৱা ভিডিঅ' দেখাইছে, ভয় লাগি যায়। তাকে খাওঁ খাবা নাপা কুচি কুচি বজাৰ আহি পাই গ'লো আমি। হিমাশ্ৰী, তোক বাল্টি মোক কি লাগে? চাবোন কে চব লৈ যায় যে। আহোঁতে লৈ যাম ন এইটো? আগে বেলেগ লৈ আহোঁ। আলু পিঁয়াজ কেনেকৈ পায়? যদি ইয়াৰ পৰা পিঁয়াজ লৈ যাম। এতিয়া আলু কিলো কিমান? 40। সেইটোৱেইটো চব্জি খাওঁ আকৌ।
কিমানকে 840 হেৰি যে বেদেনা নাই বেদেনা নাই আৰু নাকফল কেনেকে নাকফল 160 কিলো 140 ধৰি লওক বেদেনা নিলো 1.5 কিলো আকৌ বনাওক 80 টকা দাম আমৰ কেই টকা দিবি আছেহে নহ'লে নাখাওঁৱে আজি ইমান দাম নেকি এইটো এৰা নাই ঐ এইটো কি শাক ডাঠা শাক নেকি খুতুৰা শাক গৈ মানে কলমৌ ল'বি ঢেকীয়া খাওঁ নেকি এই মৰাপাত লৈ যাবি নেকি এই গাঠি গাঠি যে ভাজি খাই ভাল লাগে বহুত আছে মুঠি কিমান গলি আগে বস্তু এখন বজাৰখিনি কৰ 6টা বাজিল ক'ত অলপ বেছিকৈ দি দিবি এনেকৈ বেছিকৈ দি দিবি আপোনাৰ কিমান ল'ব 1 টকা এতিয়া বজাৰৰ পৰা আহিলোঁ এয়া আমাৰ বজাৰ এটা 20 টকা বিলাহীখিনি এক্সট্ৰাকে লৈ লৈছে নেকি এইটো 30 আছিল না 30 60 এইটো কিমান আছে 100 টকা 500 টকা এখন ওলাই দিছিলোঁ মই 100 টকা আমি এইটো 20 টকা আনছো অঁ আজি আমি খাম জিকা আৰু মাছৰ চব্জি ডাঙৰ জিকাটো কাটো আৰু বেঙনা খালো বেগুন বেগুন ভাজি আলু কচু মাছৰ জল হিমাশ্ৰী বোলে আলু নাখায় সেইকাৰণে সৰু আলু ডায়েবেটিছৰ ভাৱ বোলে আমাৰ পিংকিয়ে চাউল ধুই আছে কিহৰ কাৰণে ভাতৰ কাৰণে ভাতৰ জন্য চাউল ধোৱা হৈ আছে আমি খাব আমরা খাইবেন পটল চেলোৱা হৈ আছে চেলোৱা কাটার জন্য ভাজার জন্য পটল পটল ভাজবেন মেরা ভাজবেন পটল ভাজবেন আজি আমি পটল আৰু বেঙ্গন ভাজবেন ভাজবেন মাছ কি দিব মই ভাবিছিলো আমাৰ তাহলে আমার পটল ভাজি আমার রান্ধনী নাই মাছ ভাজা তেলতে ভাজি আছো এইকাৰণে কলা হৈ গৈছে মাছৰ তেলে দি মাছৰ চব্জি পৰি গেল মই ইমান ভাল পাওঁ ভাজা জ্বালা খাই আমাৰ মেকুৰীৰ ইমান উৎপাত কুকাৰত মাছ দেখা নাই কিবা চব্জি খান মই যেনে বেয়া দেখা চব্জি মানে বেয়া দেখা হ'বই লাগছে চব্জিটো লেতেৰা দেখা আছে এইটো তেল নাছিলে আৰু সেইটোকে হয় কোনোবাই ভাত বনাই ওট চেল জিভা ওলাই ওলাই কোনোবাই ভাত বনাই সোৱাদ অনুযায়ী নিমখ সোৱাদ অনুযায়ী কালাৰ অনুযায়ী হালধি কলা মানুহক আঞ্জা বনালে কলা হয় আৰু বগা মানুহে বনালে বগা হয়
এতিয়া আমাৰ দলিয়ে বগা যে চব্জিখিনি তাই বনালে বগা দেখা পাই দিয়কচোন কিমান হ'লেও আজি কলা মানুহে বনাইছে সেইকাৰণে চব্জিখিনি অলপমান কলা কলা দেখিছে আপোনালোকে হয় হয় তাৰে এইবিলাক আসন কৰি দেখাব লাগিব ডুবাই দে এতিয়া নাদা এটা থৈ দিব ইমান ভাত খায় আজিলৈ ইমানে বাই গুড নাইট